দেখা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়ে। আজি যে ইমান সোনকাল কৰি দিলা কিয়? মোক জগাই দিলে হ'লহেঁতেন। তোমাৰ দিনটো অফিচ থাকে, সেইবাবে ভাবিলো অকণমান জিৰণি লোৱা। তুমি যদি সকলোবোৰ কাম অকলেই কৰা তেন্তে মোৰ জিৰণিৰ মূল্য ক'ত? সংসাৰ এখন গাড়ীৰ দৰে, এজনে টানিলে বেছি দূৰ নাযায়। বিকাশ শুনিছানে? অফিচৰ পৰা উভতি আহোঁতে গাখীৰ আৰু চাউল লৈ আহিবা। সকলো সময়তে কেৱল কাম কাম কাম। মোক অলপ শান্তি থাকিব দিব নোৱাৰেনে? ঘৰখনত একো এটা বস্তুৱেই নাই, সেইবাবেহে কৈছো। সপ্তাহটোত কেৱল এদিনে ছুটি পাওঁ, সেইটো মোৰ বাবে নহয় নেকি? মই এতিয়া বন্ধুৰ লগত ওলাই যাম। যি কৰিবলগীয়া আছে সকলোবোৰ নিজে কৰি লোৱা। বাই। এজন স্বামীৰ পৰা বহুত কিবা কিবি নালাগে, অলপ দায়িত্ব আৰু অলপ মৰমে যথেষ্ট। আকৌ মোৰ বাবে অপেক্ষা কৰি আছা? কিমান বাৰ কৈছো এনেকৈ বাহিৰত থিয় হৈ নাথাকিবা। কি কৰিম, মনটোৱে নুশুনে। জানা ৰশ্মি, জীৱনত কেতিয়াও ভবা নাছিলো কোনোবাই মোৰ বাবে এনেকৈ অপেক্ষা কৰিব। মোৰ নিজৰ বুলিবলৈ কোনো নাছিল, কিন্তু তুমি অহাৰ পিছত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলো যে এই পৃথিৱীত মোৰ বাবেও কোনোবাই অপেক্ষা কৰি থাকে। এতিয়াৰে পৰা কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰিবা। মই সদায় তোমাৰ কাষত থাকিম। তোমাৰ এই কথাখিনিয়ে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। অফিচত যেতিয়াই ভাগৰি যাওঁ মনত কেৱল এটা কথাই আহে, মোৰ ৰশ্মিজনীয়ে মোৰ বাবে বাট চাই আছে। আৰু মই জীৱনৰ শেষ দিনটোলৈকে তোমাৰ বাবে বাট চাই ৰৈ থাকিম। ধন্যবাদ ৰশ্মি, মোক ইমানখিনি আপোন অনুভৱ কৰাৰ বাবে। ধন্যবাদ দিব নালাগে, ব'লা এতিয়া ভিতৰলৈ। বিকাশ আহিলা, তোমাৰ বাবে অপেক্ষা কৰি আছিলো। একেলগে খাম বুলি এতিয়ালৈকে একোৱে খোৱা নাই। মই বাহিৰত খাই আহিছো। এবাৰ এটা ফোন কৰিলে হ'ল হয়, ইমান দেৰিলৈকে মই ৰৈ নাথাকিলো নহয়। মই প্ৰতিটো কথাই জনাই কৰিব নোৱাৰো, মোৰ নিজৰ জীৱনটোও আছে। বিয়াৰ পিছত মই বুলি একো নাথাকে, কেৱল আমি বুলিহে এটা শব্দ থাকে। মোক জ্ঞান দিব লগা নাই, দিনটো বাহিৰত কষ্ট কৰো, ঘৰত আহিও শান্তি নাই। বিকাশ, মই তোমাৰ টকা নিবিচাৰো, কেৱল বিচাৰিছো তোমাৰ অকমান মৰম আৰু তোমাৰ অকমান সন্মান। এই নাটকীয় কথাবোৰ মোৰ আগত নচলিব। খাবলৈ মানুহ দুজন, কিন্তু এই সংসাৰখন কেৱল ময়ে অকলে চলাই আছো। ইমান দিনৰো এনেকৈ মোৰোতো ভাল লগা বেয়া লগা আছে। কেতিয়াবা আহি মোক সুধিছেনে তুমি ভালে আছানে? নাই, কেতিয়াও নুসুধে, কিয়নো মই মানুহে নহয়। নীৰ, আজি হঠাতে মোক ইয়ালৈ কিয় আনিলা? কাৰণ তুমি বহুদিন ধৰি কেৱল ঘৰখনৰ নামতে ব্যস্ত। ভাবিলো আজি অলপ সময় তোমাৰ বাবে উলিয়াও। মোৰ বাবে ইমান কষ্ট কৰা কিয়? কষ্ট নহয় ৰশ্মি, যিজনী মানুহে মোৰ জীৱনটো ধুনীয়া কৰি তুলিছে তেওঁৰ মুখত এটি হাঁহি বিৰিঙাব পাৰিলে সেয়াই মোৰ সুখ। নীৰ, এটা কথা সুধোনে? নিশ্চয় সোধা। যিদিনাখন মোৰ ওপৰত খং উঠিব সিদিনাও তুমি এনেদৰে মোৰ লগত কথা পাতিবানে? খং উঠিব পাৰে, কিন্তু তোমাৰ লগত কথা পতা কেতিয়াও বন্ধ নকৰো, কাৰণ নীৰৱতে সংসাৰ ভাঙে আৰু বুজাবুজিয়ে সম্পৰ্কটো জীয়াই ৰাখে। তুমি এনেকুৱাবোৰ কথা ক'লে মোৰ নিজৰ ওপৰতে আৰু দুগুণ বিশ্বাস বাঢ়ি যায়। কাৰণ তুমি নিজৰ মূল্য নুবুজা। মোৰ বাবে তুমি বহুত বিশেষ। এটা কথা জানা, দিনটোত যিমানেই ব্যস্ত নাথাকো কিয় বাৰে বাৰে তোমাৰ কথাই মনলৈ আহি থাকে। তুমি ভালদৰে খাইছানে, তুমি ভালদৰে জিৰণি লৈছানে, ইত্যাদি ইত্যাদি। আৰু মই ইমান ভাগ্যৱতী বুলি কেতিয়াও ভবা নাছিলো। ভাগ্য মোৰ, কাৰণ আটাইতকৈ ধুনীয়া সিদ্ধান্তটোৱে আছিল তোমাক জীৱনসংগী হিচাপে বাছি লোৱা। তুমি বাৰু এতিয়াও মোৰ পচন্দ মোৰ মনত ৰাখানে? তোমাৰ লগত জড়িত সৰু সৰু কথাবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো। ৰশ্মি, জীৱনত এটা কথাই বিচাৰো, কি নীৰ? জীৱনত যিমানে ব্যস্ত হৈ নাযাওঁ কিয়, যিমানে সমস্যা হওক, আমি যেন কেতিয়াও ইজনে সিজনৰ হাত এৰি নিদিওঁ। মই প্ৰতিশ্ৰুতি দিছো, সুখত হওক বা দুখত তোমাৰ কাষত সদায় থাকিম। আৰু ময়ো তোমাক এটা প্ৰতিশ্ৰুতি দিছো, তোমাৰ মুখৰ সেই মিঠা হাঁহিটো কেতিয়াও হেৰাই যাব নিদিওঁ। এই মুহূৰ্তটো যেন কেতিয়াও শেষ নহয়। কেতিয়াও শেষ নহয়। এনেকুৱা মুহূৰ্ত আমি বাৰে বাৰে সৃষ্টি কৰিম। ব'লা ঘৰলৈ যাওঁ। ব'লা। ৰাতি 11:30 বাজিল, এতিয়ালৈকে বিকাশ অহা নাই। এতিয়াও হোৱা নাই? বহি কি ভাবি আছা? ভাবিছো আচলতে এই সংসাৰত মোৰ স্থানটোৰ ক'ত। আকৌ আৰম্ভ কৰিলা মানে ন? সময় আছে যদি অকণমান শুনা। আজি কাজিয়া কৰিবলৈ বহা নাই, আজি কেৱল মোৰ মনৰ কথাখিনি ক'ম। বিয়াৰ দিনাই ভাবিছিলো তুমি মোৰ আটাইতকৈ আপোন মানুহ, সুখ দুখ সকলো ভগাই লওঁ, কিন্তু এতিয়া এনেকুৱা অনুভৱ হয় যেন এইখন ঘৰত মই কাম কৰিবলৈহে আছো। এইবোৰ কথা আৰু মোক নকবা। তোমাৰ বাবে হয়তো এইবোৰ নাটক লাগিব পাৰে, কিন্তু মোৰ বাবে এয়াই বাস্তৱ। মই কেতিয়াও তোমাৰ পৰা দামী উপহাৰ, গহনা বা ধন সম্পত্তি বিচৰা নাই। বিচাৰিছিলো কেৱল সময়, অলপ সন্মান আৰু অলপ মৰম। এতিয়া কি কৰিবলৈ বিচাৰা? এটা সঁচা কথা কওঁনে? কোৱা। এতিয়া আৰু এনেকৈ থাকিবলৈ মন নাযায়। প্ৰতিদিনে অলপ অলপকৈ শেষ হৈ যোৱাৰ শক্তি মোৰ আৰু নাই। মানে তুমি কি বুজাব বিচাৰিছা? যি সম্পৰ্কত কথা নাই, মৰম নাই, সন্মান নাই, সেই সম্পৰ্ক কেৱল নামৰ বাবেতো চলি আছে। মই এতিয়া আশা কৰো তুমি সলনি হ'বা, কিন্তু তুমি যদি এনেকৈ ভাবা মই সলনি নহওঁ, মই আগৰ দৰে থাকিম, তেন্তে সেইটো তোমাৰ ভুল। ময়ো মানুহ, মোৰোতো এটা মন আছে। এদিন যদি এনেকে দেখা মই আগৰ দৰে হাঁহি নাথাকো, তেতিয়াই বুজিবা মই সলনি হোৱা নাই। বহুদিন ধৰি কষ্ট হৈ এনেকুৱা হৈছো। বিকাশ, জানানে মানুহ হঠাতে সলনি নহয়, প্ৰতিদিনে অলপ অলপকৈ ভাঙি গৈ থাকিলে এদিন হাঁহিবলৈ পাহৰি যায়
আজিকালি মোৰ দুখতকৈ কষ্ট বেছি হয় এইটো ভাবিলে তুমি মোৰ কষ্টখিনি অনুভৱেই নকৰা বিকাশ মই আজিও তোমাক ভাল পাওঁ সেই আগৰ দৰে কিন্তু কষ্ট লৈ প্ৰতিদিনে হাঁহি থাকিবলৈ মোৰ বাবে কঠিন হৈ পৰিছে জানা বিকাশ প্ৰতিদিনে তোমাৰ বাবে ভাত বাঢ়ি অপেক্ষা কৰি থাকোঁ ভাবো তুমি আহিবা আমি একেলগে ভাত খাম আজিও তোমাৰ বাবে ভাত বাঢ়ি থৈছিলোঁ কিন্তু তুমি খাই অহা বুলি ক'লা যিজন মানুহৰ লগত একেলগে খোৱাৰ আশাত ইমান ৰাতিলৈকে অপেক্ষা কৰি আছিলোঁ তেওঁ যদি খাই আহে তেন্তে মই কাৰ লগত বহি খাম ভোকটোতো ভাতে মিটে কিন্তু এই অপেক্ষাখিনিৰ কি হ'ব সেই অপেক্ষাৰ কোনো মূল্য নাছিল নেকি গুড নাইট বহুত কথা ক'লোঁ তুমিও শুবা ময়ো শুগৈ ইমানখিনি ডিষ্টাৰ্ব দিয়াৰ বাবে চৰি আজি তাইৰ প্ৰত্যেকটো কথাই কিয় ইমান মোৰ বেয়া লাগিছে ইমান দিন মই কিয় একো বুজিব নোৱাৰিলোঁ আজিও মোৰ বাবে তাই ভাত বাঢ়ি থৈছিল অথচ মই খাই অহা বুলি ক'লোঁ বিপাশা তুমি কেৱল মোৰ লগত ভাত খোৱাৰ বাবে অপেক্ষা কৰা নাছিলা তুমি মোৰ বাবে অপেক্ষা কৰিছিলা আৰু সেই অপেক্ষাৰ মূল্য মই নুবুজিলোঁ তোমাক ক্ষমা খুজিবলৈও মোৰ সাহস নাই কাৰণ মই কৰা ভুলটো বহুত ডাঙৰ মই ভাবিছিলোঁ সংসাৰ চলাবলৈ কেৱল টকা হ'লেই হয় আজি বুজিলোঁ তুমি টকাতকৈও মোৰ মৰম মোৰ সন্মান আৰু এখাল মৰমীয়াল মাত বিপাশা মই কেৱল তোমাক দুখেই দিলোঁ তুমি প্ৰতিদিনে মোৰ বাবে অপেক্ষা কৰি থাকিলা মোৰ পচন্দ মোৰ অপচন্দ খিয়াল ৰাখিলা কিন্তু মই এবাৰো তোমাৰ মনটো বুজিবলৈ চেষ্টা নকৰিলোঁ আজি বুজিলোঁ এজন স্বামীয়ে নিজৰ মানুহজনীৰ হাঁহি জীয়াই ৰখাটো এটা দায়িত্ব নাই মই চেণ্ট হ'ম কাইলৈৰ পৰাই মই নতুন বিকাশ হ'ম এইবাৰ কেৱল ক্ষমা কৰিবলৈ কোৱাই নহয় প্ৰতিটো কামতে মই তোমাক অনুভৱ কৰাম যে তুমি মোৰ জীৱনত আটাইতকৈ মূল্যৱান সম্পদ মই জানো মোক বিশ্বাস কৰিবলৈ তোমাক আৰু সময় লাগিব কিন্তু যিমানে সময় নালাগক মই অপেক্ষা কৰিম এইবাৰ তোমাৰ চকুত সেই আগৰ হাঁহিটো ঘূৰাই আনিম এয়া মোৰ প্ৰতিশ্ৰুতি উফ শেষ হ'ল এইবোৰ সকলো কাম বিপাশে প্ৰতিদিনে অকলে কৰে বাহ বিকাশ বাহ আজি তই নিজে নিজৰ ওপৰত গৰ্ব কৰিব পাৰ ঝাৰু দিলো বাচন ধুলো চাহ বনালো কাপোৰ ধুলো বাপৰে আজি মই নিজৰ ঘৰৰ অল ইন ওৱান মানুহ হৈ গলো অফিচৰ বছে যদি এইবোৰ দেখিলেহেঁতেন হয়তো প্ৰমোচনৰ সলনি বছৰৰ শ্ৰেষ্ঠ ঘৰুৱা স্বামী এৱাৰ্ড দিলেহেঁতেন কিন্তু সঁচাকৈ এইখিনি কাম কৰোঁতে মোৰ ইমান ভাগৰ লাগিল বিপাশা ইমান দিন ধৰি এইবোৰ কাম অকলে কৰি আহিছিল মই কেতিয়াও এইবোৰ অনুভৱ কৰিবলৈ চেষ্টা নকৰিলোঁ বিপাশা মই জানো এদিন মই কাম কৰি দিলে তোমাৰ সকলো অভিমান শেষ হৈ নাযায় কিন্তু আজিৰ পৰা তোমাক অকলে সকলো দায়িত্ব বহন কৰিবলৈ নিদিওঁ ইমান দিনে তুমি মোৰ যত্ন লৈ আহিছিলা এতিয়া মোৰ পাল তোমাৰ মুখৰ হাঁহিটো ঘূৰাই আনিবলৈ যিমানে সময় নালাগক মই চেষ্টা কৰি যাম আজি তুমি কেৱল হাঁহি দিয়া বাকী সকলোবোৰ দায়িত্ব মোৰ হে ভগৱান আজি ইমান দেৰি হৈ গ'ল আজি মই ইমান দেৰিলৈকে শুলো নে বিকাশে চাগে মোৰ ওপৰত খঙে কৰিব যাওঁ জল্দি কৈ সকলোবোৰ কাম কৰোঁ আৰে এইবোৰ কোনে কৰিলে গুড মৰ্ণিং মৰ্ণিং আজি তোমাৰ ছুটি তুমি এইবোৰ সকলো তুমি কৰিলা ঘৰৰ কাম সহজ বুলি ভাবিছিলোঁ কিন্তু আজি নিজে কৰি সকলো বুজি পালোঁ তুমি প্ৰতিদিন নীৰৱে কিমান কষ্ট কৰা এই সংসাৰখনত তুমি ইমান দিন কেনেকৈ চম্ভালিলা আজি তাৰ মূল্য সঁচাকৈ অনুভৱ কৰিলোঁ যোৱাকালি ৰাতি মই শুবই নোৱাৰিলোঁ তোমাৰ প্ৰতিটো কথাই মোৰ কাণত বাজি থাকিল বিশেষকৈ সেইটো কথা যিজনৰ বাবে ইমান ৰাতিলৈকে অপেক্ষা কৰিছিলোঁ তেওঁৱে যদি খাই আহে তেন্তে মই কাৰ লগত বহি খাম সেই কথাটোৱে মোক ভিতৰৰ পৰা জোকাই দিলে মই বুজিলোঁ তুমি কেৱল মোৰ বাবে ভাত নাভাৰা তুমি মোৰ লগত অকণমান সময় কটাবলৈ বিচৰা মই তোমাৰ ওপৰত সংসাৰৰ সকলো দায়িত্ব দি নিজকে ভাল স্বামী বুলি ভাবিছিলোঁ কিন্তু আজি বুজিলোঁ ভাল স্বামী হ'বলৈ উপাৰ্জন কৰিলে নহয় পত্নীৰ মনটো বুজিব লাগে মোক এবাৰ আৰু বিশ্বাস কৰিবানে মই হয়তো অতি সলনি কৰিব নোৱাৰিম কিন্তু আজিৰে পৰা প্ৰতিটো দিন সলনি কৰিবলৈ চেষ্টা কৰিম মই নিখুঁত মানুহ বিচৰা নাছিলোঁ বিকাশ কেৱল মোৰ অনুভৱবোৰ বুজি পোৱা মানুহ এজন বিচাৰিছিলোঁ এইবাৰ মই শুনিম তোমাৰ প্ৰতিটো কথা প্ৰতিটো অভিমান প্ৰতিটো নীৰৱতা তোমাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিওঁ মেডাম আজিৰ ব্ৰেকফাষ্ট ৰেডি অনুগ্ৰহ কৰি বহক কি কথা আজি সূৰ্যটো পশ্চিম ফালৰ পৰা ওলাইছে নেকি নাই সূৰ্য আগৰ ঠাইৰ পৰা ওলাইছে সলনি হৈছে কেৱল তোমাৰ স্বামীজন বাহ ইমান কাম কৰাৰ পিছতো হাঁহিবলৈ পাহৰা নাই দেখোন নাহাঁহিম ন কিয় ইমান দিনৰ পিছত পত্নীয়ে হাঁহি থকা দেখিছোঁ এই হাঁহিটোৰ বাবে আৰু 100 বাৰ ব্ৰেকফাষ্ট বনাব পাৰিম তেন্তে আহা একেলগে বহি খাওঁ বহুদিনে হ'ল এনেকৈ ব্ৰেকফাষ্ট একেলগে কৰাই হোৱা নাই আজিৰ পৰা সদায় চেষ্টা কৰিম কেৱল ছুটিৰ দিনে নহয় সময় পালে আমি একেলগে বহি খাম একেলগে খুৱাই সৰু মুহূৰ্তবোৰে সংসাৰখন আৰু বেছি ধুনীয়া কৰি তোলে বেয়া হোৱা নাই মানে ভাল হৈছে নেকি ভাল হৈছে কিন্তু অলপ নিমখ বেছি মই ভাবিছিলোঁ মৰমে বেছি পৰি গ'ল নেকি মৰম বেছি হ'ব পাৰে কিন্তু নিমখ অকণমান কম হ'লে ভাল আছিল ঠিক আছে কাইলৈৰ পৰা নিমখ কম আৰু মৰম বেছি এদিন ব্ৰেকফাষ্ট বনাই নিজকে ডাঙৰ ৰান্ধনি বুলি নাভাবিবা এদিন নহয় আৰু 2 দিন বনালে হয়তো শেষ বিকাশ বুলি মাতিবা জানানি আজি বিকাশ আৰু বিপাশাক একেলগে দেখি মোৰ মনটো বহুত ভাল লাগিল মানুহে যদি নিজৰ ভুল বুজি পায় তেতিয়া সম্পৰ্কটো আৰু বেছি ধুনীয়া হৈ উঠিব পাৰে প্ৰতিজনী ছোৱালীয়ে ধন সম্পত্তি নিবিচাৰে তাই বিচাৰে এজন মৰমীয়াল মানুহ যিজনে তাইক বুজিব সময় দিব আৰু সন্মান কৰিব
একেদৰে প্ৰতিজন স্বামীয়েও নিজৰ পত্নীৰ পৰা বিচাৰে যিয়ে তেওঁৰ সুখ দুখত কাষত থাকিব। এখন সংসাৰ কেতিয়াও এজন মানুহেৰে নচলে, দুয়োজনে একেলগে চলাব লাগে। ৰশ্মি, জীৱনত যিয়ে পৰিস্থিতি নাহক, এটা কথা কেতিয়াও পাহৰি নেপেলাবা, কি কথা? তুমি এইখন ঘৰৰ দায়িত্ব নহয়, তুমি এইখন ঘৰৰ সুখ। আৰু তুমি মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। আৰু কেতিয়াবা যদি আমাৰ মাজত ভুল বুজাবুজি হয়, আমি ভালদৰে বহি বুজাবুজি কৰি আমাৰ সম্পৰ্কটো সেই আগৰ দৰে কৰি তুলিম। ভাল স্বামী হ'বলৈ ধনী হোৱাৰ প্ৰয়োজন নাই নীৰ, ভাল মনটো থাকিলে যথেষ্ট। আমি সকলোৱে জীৱনত কিবা নহয় কিবা এটা ভুল কৰিয়ে দিওঁ, আৰু সেই ভুলৰ পৰা শিকিলেই জীৱনটো ধুনীয়া হৈ পৰে। সংসাৰত মৰম আৰু বিশ্বাস থাকিলে সৰু ঘৰখনো স্বৰ্গ হৈ উঠে। হেল্ল' এভৰিৱান! সম্পৰ্কবোৰ কেতিয়াও নিখুঁত নহয়। কেতিয়াবা কেতিয়াবা ভুল বুজাবুজি হয়, আকৌ কেতিয়াবা অভিমান কৰে, হয়নে? কিন্তু যি সম্পৰ্কত সন্মান, মৰম আৰু বিশ্বাস জীয়াই থাকে, সেই সম্পৰ্কবোৰ কেতিয়াও সহজে ভাঙি নাযায়। এজন দায়িত্বশীল স্বামীয়ে সংসাৰখন চলোৱাই নহয়, পত্নীৰ মনটো ভালদৰে বুজে। জীৱনৰ শেষত ধন সম্পত্তিক মনত নাৰাখে, মনত ৰাখে কঠিন সময়ত কোনে হাতত হাত ধৰি আছিল, কোনে চকু পানী মুচি দিছিল, আৰু কোনে কৈছিল মই আছো, তুমি চিন্তা নকৰিবা। সেইবাবে এতিয়াই নিজৰ মানুহজনক বা মানুহজনীক সময় দিয়ক, মৰম দিয়ক আৰু সন্মান দিয়ক। কাৰণ এদিন হয়তো সময় থাকিব, কিন্তু কাষত সেইজন মানুহে নাথাকিব। প্ৰতিটো সংসাৰে মৰমেৰে ভৰি উঠক, প্ৰতিটো সম্পৰ্ক বিশ্বাসেৰে গঢ়ি উঠক। যদিহে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ নিজৰ মতামত দিবলৈ একেবাৰেই নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো অন কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ, সকলোৱে ভালে থাকক।